নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক অষ্টম শ্ৰেণীৰ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো আশা কৰোঁ সকলোৱে অংশগ্ৰহণ কৰিবা আজি আমাৰ পাঠ হৈছে উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এতিয়া তোমালোকে চাবাচোন সংৰক্ষণ বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছে যে কনজাৰভেশ্যন অৰ্থাৎ আমাৰ যি উদ্ভিদ আৰু প্ৰাণী আছে এই উদ্ভিদ আৰু প্ৰাণীখিনিক আমি সংৰক্ষণ কৰিব লাগিব তেতিয়াহে আমাৰ জীৱমণ্ডল বৰ্তি থাকিব এতিয়া হাসন আমি পাঠৰ মাজলৈ যাওঁ তোমালোকৰ পাঠৰ প্ৰথমতে আছে যে বনাঞ্চল ধ্বংসৰ কাৰণ তোমালোকে এতিয়া গম পাইছে যে উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ হ'বলৈ হলে আমাক এখন বনাঞ্চলৰ প্ৰয়োজন আছে আৰু যদি বনাঞ্চলখন আমাৰ ধ্বংস হৈ গুচি যায় তেতিয়াহলে সেই উদ্ভিদ আৰু প্ৰাণীবোৰক আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে এতিয়া আমি বনাঞ্চলনো কি কাৰণত আমাৰ ধ্বংস হৈ গৈছে এক নম্বৰত মই তোমালোকক লিখি দিছো চোন খেতিৰ বাবে মাটি উলিয়াবলৈ আমি যেতিয়া কৃষিভূমিৰ বাবে মাটি উলিয়াও তেতিয়া আমি বনাঞ্চল ধ্বংস কৰোঁ দুই নম্বৰতে ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে যিমানে আমাৰ পৃথিৱীত জনসংখ্যা বাঢ়ি গৈছে সিমানে আমাৰ প্ৰয়োজন যি ঘৰ নিৰ্মাণ কৰিবই লাগিব তাৰোপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে কাৰখানা নিৰ্মাণো হ'ব লাগিব গতিকে সেই কাৰণে আমাৰ বনাঞ্চল ধ্বংস হৈছে ৩ নম্বৰ দিয়া হৈছে তোমালোকক ইন্ধন হিচাপে কাঠৰ ব্যৱহাৰ ইন্ধন হিচাপেও আমি কাঠক ভিন্ন কামত ব্যৱহাৰ কৰি আহিছো জুই জ্বলোৱা কামতেই হওক বা আলকাতাৰা গলোৱা ইত্যাদি ভিন্ন কামত আমি বনাঞ্চলক ধ্বংস কৰি আহিছো এতিয়া তোমালোকে চাবা এই বনাঞ্চলবোৰ ধ্বংস কৰাৰ ফলত আমাৰ কিনো কুফল আমি ভোগ কৰিব লগা হৈছে এক নম্বৰতে হৈছে আমাৰ খৰাংটো তোমালোকে বুজি পাইছে আমাৰ উৰ্বৰা কৃষিভূমিবোৰত গোটেইখিনি কি হৈ পৰিছে উৰ্বৰা কৃষিভূমিখিনি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে অৰ্থাৎ শুকাই গুচি গৈছে আৰু যেতিয়া আমাৰ পৃথিৱীত এনে ধৰণে খৰাং পৰিৱেশৰ সৃষ্টি হ'ব তেতিয়া তোমালোকে গম পাবা যে আমাৰ খেতি মাটি দ্বাৰা উৰ্বৰতা শক্তিটো হ্ৰাস পাই যাব আৰু উৰ্বৰতা শক্তি হ্ৰাস পোৱাৰ লগে লগে খৰাং কৃষিভূমিত আমি উৎপাদিত ফচলৰ পৰিমাণ কমি যাব ইয়াৰ পিছতে আমাৰ কুফল হৈছে যে গ্ৰীণ হাউচ এফেক্ট অৰ্থাৎ আমি যেতিয়া হাবি বন কাটি দিম তেতিয়া আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে আমাৰ সূৰ্যৰশ্মি পৃথিৱীলৈ আহোঁতে দিনৰ ভাগত যি সূৰ্যৰশ্মি আহে ৰাতিৰ ভাগত হিয়া উভতি যায় আৰু উভতি যোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হয় আৰু সেই বাধাৰ সন্মুখীন হোৱাৰ লগে লগে পৃথিৱী পৃষ্ঠত গৰমৰ পৰিমাণটো দিনক দিনে বৃদ্ধি পায় যাৰ ফলতে সেই গ্ৰীণ হাউচ এফেক্টৰ বাবে আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে যাৰ ফলত কেতিয়াবা আমাৰ এণ্টাৰ্কটিকা অঞ্চলৰ বৰফাবৃত অঞ্চলবোৰ গলি যাব আৰু গলি যোৱাৰ ফলত আমাৰ পৃথিৱী পৃষ্ঠত পানীৰ উচ্চতাটো বৃদ্ধি পাব ইয়াৰ পিছত আহিছো মৰুভৱন হৈছে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হোৱা অৰ্থাৎ আমাৰ ইমান সুন্দৰ উৰ্বৰা মাটিখিনি যেতিয়া আমাৰ খৰাং হৈ যাব তেতিয়া কি হ'লে ৰূপান্তৰ হ'ব মৰুভূমিলৈ ৰূপান্তৰ হৈ যাব আৰু মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ লগে লগে আমি সেই অৱস্থাটোকে কি বুলি কম মৰুভৱন ইয়াৰ পিছত তোমালোকৰ পাঠত লিপিবদ্ধ আছে জৈৱ বৈচিত্ৰতা এটা জৈৱ বৈচিত্ৰতানো কি বৈচিত্ৰতা শব্দটো তোমালোকৰ মনলৈ অহাৰ লগে লগে গম পাইছা যে ভেৰাইটিজ অৰ্থাৎ জীৱসমূহৰ মাজত দেখা পোৱা বিভিন্নতা অৰ্থাৎ আমাৰ এই পৃথিৱীত ভিন্ন ধৰণৰ জীৱ আছে যিবোৰ জীৱ আমাৰ কুমেৰু অঞ্চলত বা সুমেৰু অঞ্চলত পোৱা যায় তেনেবোৰ অঞ্চলত পোৱা প্ৰাণী বা উদ্ভিদসমূহক আমি কিন্তু মৰুভূমি অঞ্চলত দেখিবলৈ পোৱা নাযায় গতিকে এই জীৱসমূহৰ বাতানুকূল পৰিৱেশৰ ওপৰত ভিত্তি কৰি জীৱসমূহক আমি যদি সংৰক্ষণ কৰিব লগা হয় তেতিয়াহ'লে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান বা জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ব্যৱস্থা কৰিব লাগে এতিয়া তোমালোকৰ পাঠ্যপুথিত ৰাষ্ট্ৰীয় উদ্যান জীৱমণ্ডল সংৰক্ষিত অঞ্চল বা অভয়াৰণ্যৰ সুন্দৰ এই তালিকাখন আছে তালিকাখন তোমালোকে চাবাচোন এই যি তোমালোকে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল পাইছা সেইবোৰত সাধাৰণতে উদ্ভিদকুল আৰু প্ৰাণীকুলক সংৰক্ষণ কৰা হয় এতিয়া আমাৰ উদ্ভিদকুলৰ ভিতৰত যদি আমি ধৰিবলৈ যাওঁ আমি নিজৰ বাৰীৰ চৌপাশে দেখা শাল কঁঠাল শিমলু আম ইত্যাদি উদ্ভিদবোৰৰ কথা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ প্ৰাণীকুলৰ ভিতৰত আমি তেনেধৰণৰ ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ আমাৰ কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত বা মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প আছে তেনেধৰণৰ আমাৰ অসমৰ বাহিৰৰো গিৰ ৰাষ্ট্ৰীয় উদ্যান কৰবেট ৰাষ্ট্ৰীয় উদ্যান ইত্যাদিৰ কথাও আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ এইবোৰ সাধাৰণতে উদ্ভিদকুল আৰু প্ৰাণীকুলসমূহক সুন্দৰ ধৰণে
কনজাৰ্ভেশ্যন কৰা হৈছে ইয়াৰ পিছতে আহিছে তোমালোকৰ থলুৱা প্ৰজাতি হৈছে কেৱল নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায় এটি কেৱল নিৰ্দিষ্ট অঞ্চলতহে কিছুমান সীমাবদ্ধ উদ্ভিদ বা প্ৰাণী আছে এইবোৰকে কোৱা হৈছে সেই অঞ্চলৰ নিৰ্দিষ্ট থলুৱা প্ৰজাতি এতিয়া হৈছে বিপন্ন প্ৰাণী হৈছে যিবোৰ প্ৰাণীৰ সংখ্যা এক নিৰ্দিষ্ট সংখ্যালৈ হ্ৰাস হৈ বিলুপ্তিৰ পথত গৈ আছে এতিয়া এনেকুৱা কিছুমান উদ্ভিদ বা প্ৰাণী আছে যিবোৰ আমাৰ বিলুপ্তিৰ পথলৈ গৈ আছে যেনে তোমালোকৰ কাঠআলু অতীততে কাঠআলু আমাৰ গাঁৱে ভূঞে সকলোতে পোৱা গৈছিল এতিয়া কাঠআলুৰ পৰিমাণ ক্ৰমান্বয়ে কমি গৈ আছে গতিকে ইহঁতো বিপন্ন প্ৰাণীৰ তালিকাতে ধৰিব পাৰি তাৰোপৰি বিপন্ন প্ৰাণীৰ ক্ষেত্ৰত আৰু ভিন্ন ধৰণৰ আমাৰ সোণালী বান্দৰৰ কথা আমি উল্লেখ কৰিব পাৰোঁ ইয়াৰ পিছত তোমালোকৰ কিতাপত থকা এই শব্দটোলৈ চোৱাচোন তোমালোকে ৰেড ডাটা বুকনো কি ৰেড ডাটা বুক হৈছে বিপন্নপ্ৰায় উদ্ভিদ বা প্ৰাণীৰ তথ্য থকা এখন সমল পুথি এতিয়া এইখন কি কাৰণে কৰা হৈছেনো ৰেড ডাটা বুকত এই কাৰণে অন্তৰ্ভুক্ত কৰা হৈছে যাতে সেই বিপদাপন্ন যিবোৰ উদ্ভিদ বা প্ৰাণী আছে সেই উদ্ভিদ বা প্ৰাণীবোৰক সংৰক্ষণ যাতে কৰিব পৰা যায় আৰু এই গোটেই কামখিনি IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন এণ্ড নেচাৰেল ৰিচোৰ্চ নামৰ সংস্থাৰ জৰিয়তে কৰি থকা হৈছে ইয়াৰ শেষত তোমালোকৰ কিতাপৰ পাঠত পুনৰ নৱীকৰণৰ কথা কোৱা হৈছে পুনৰ বনানীকৰণৰ কথা কোৱা হৈছে পুনৰ বনানীকৰণ হৈছে তোমালোকৰ যে আমাৰ যেতিয়া আমি গছ বন কাটি দিয়াৰ ফলত মৰুভৱনৰ সৃষ্টি হয় সেই মৰুভৱনক পুনৰ আকৌ আমি গছ গছনি ৰুই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কোৱা হৈছে পুনৰ বনানীকৰণ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত বনাঞ্চল সংৰক্ষণ আইন আছে এইখন 1980 চনত এই আইনখন গৃহীত কৰা হৈছিল আৰু যেতিয়া এই আইনখন অনা হৈছিল 1980 চনত তেতিয়া তাত কিছুমান নিৰ্দিষ্ট তেওঁলোকৰ লক্ষ্য বা উদ্দেশ্য আছিল ইয়াৰ জৰিয়তেনো কি কৰা হৈছে এক নম্বৰ তোমালোকক দেখুৱাই দিছোঁ বনাঞ্চল সংৰক্ষণ আৰু বিঘ্নিত নোহোৱাকৈ ৰখা বনাঞ্চলখনক সংৰক্ষণ কৰিব লাগিব আৰু বনাঞ্চলখন যাতে ধ্বংস নহয় এই ক্ষেত্ৰত গুৰুত্বতা প্ৰদান কৰিবৰ বাবে এই বনাঞ্চল সংৰক্ষণ আইনখন তৈয়াৰ কৰা হৈছে 2 নম্বৰ দিয়া হৈছে বনাঞ্চলৰ ওচৰে পাজৰে থকা মানুহৰ মূল প্ৰয়োজন পূৰণ কৰা বনাঞ্চলৰ কাষতে কিছু সংখ্যক লোক বাস কৰে সেই মানুহখিনিৰ অভাৱ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনিও পূৰণ কৰাৰ ক্ষেত্ৰত এই বনাঞ্চল সংৰক্ষণ আইনখনে ব্যৱস্থা লয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই পাঠটোত তোমালোকৰ যিখিনি কথা ইতিমধ্যে মই আলোচনা কৰিছোঁ এইখিনি তোমালোকে ঘৰত সুন্দৰভাৱে ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বুজিবৰ চেষ্টা কৰিবা আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'টো চাই উপকৃত হ'বা আৰু আমাৰ ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে অন্যান্য তোমালোকৰ দৰে যিসকল ছাত্ৰ ছাত্ৰী কোভিড সংক্ৰমণৰ বাবে ঘৰতে থাকিব লগা হৈছে তেওঁলোকো যাতে উপকৃত হয়